নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল। আজি মই গৈ আছোঁ বাক্য উৎসৱলৈ। আপোনালোকক দেখাম মিছ ৰাচং চিনিদৰাই প্ৰতিযোগিতা, জুইৰ ওপৰত কেনেকৈ নৃত্য কৰে সেইবিলাক দেখাম। লগত থাকিব, আহিছোঁ দিয়ে গাইছে। আপোনালোকক জুইৰ ওপৰত নৃত্য কৰাতেও দেখুৱাম। মই আহি পাইছোঁ, অকণমান সময় পিছতে জুইৰ ওপৰত নৃত্য কৰিব, আপোনালোকক দেখাম। আপোনালোকে চাই থাকিব এইখিনি পৰিৱেশ। অকণমান পিছত এতিয়া আহিব অনুষ্ঠান তথা ৰাভাসকলৰে বিশেষ পৰম্পৰাৰ লগত জড়িত থকা জুইৰ ওপৰত নৃত্য প্ৰদৰ্শন অনুষ্ঠান আমাৰ ইতিমধ্যে চলি আছে। গতিকে সমূহ ৰাইজক পূজাস্থলীত উপস্থিত হৈ জুই নৃত্য উপভোগ কৰিবৰ কাৰণে আমি উদযাপন সমিতিৰ পৰা আন্তৰিকতাৰে কামনা কৰিছোঁ। ইতিমধ্যে জুই কচা জ্বলি উঠিছে। গতিকে সমূহ ৰাইজক পূজাস্থলীত উপস্থিত হৈ নৃত্য উপভোগ কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। বাৰ্ণান ঠাই তথা ৰাভাসকলৰ দেখিছে এইটো এতিয়া কেনেকুৱা কৰি এইটো নাচি আছে। ইয়াৰ পিছতে এইটো ভাঙিব, ভাঙি দিয়াৰ পিছত ইহঁতে এতিয়া জুইৰ ওপৰত নৃত্য কৰিব। আপোনালোকে দেখি থাকক। জুইৰ ওপৰত নৃত্য প্ৰদৰ্শন কাৰ্যসূচী ইতিমধ্যে চলি আছে। গতিকে সমূহ ৰাইজক পূজাৰ স্থলীত উপস্থিত হৈ নৃত্য উপভোগ কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। মই আপোনালোকক দেখাবলৈ চেষ্টা কৰি আছোঁ। ইতিমধ্যে পূজাৰীসকলে তেওঁলোকৰ নৃত্যৰ যিখিনি এতিয়া আপোনালোকে দেখি আছে জুইৰ ওপৰত নৃত্য।
টেঙানা মিঠা vamos টেঙানা মিঠা হ্যাঁ যদি ভাল লাগিছে সাবস্ক্রাইব লাইক শেয়ার এন্ড কমেন্ট কৰি দিব আৰু নতুন নতুন ভিডিঅ' পাবলৈ আপোনালোকে বেল আইকনটো টিপি দিবলৈ নাপাহৰিব আৰু ভিডিঅ'টো যদি ভাল লাগিছে তেতিয়া লাইক এটা কমেন্ট এটা নিশ্চয় কৰি দিব